নমস্কাৰ ফ্ৰেণ্ড, আছামিজ চেনেলটোৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই কাইনমাষ্টাৰৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ যে কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কৰি থাকোঁতে আপোনালোকে ওপৰত এটা দেখা পায় যে মেড উইথ কাইনমাষ্টাৰ। ভিডিঅ' এডিটিং কৰাৰ পিছত মেড উইথ কাইনমাষ্টাৰ, সেইটো হৈছে মেড উইথ কাইনমাষ্টাৰ হৈছে এইটো কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক। এই ৱাটাৰমাৰ্কটো কেনেদৰে আমি অঁতৰাম বা ৰিমুভ কৰিব পাৰিম তাৰ ওপৰতে এটা ভিডিঅ' বনাইছোঁ। এইটো কোনো পে'মেণ্ট কৰিব নালাগে, আপোনালোকে ফ্ৰীলি এটা এপছৰ জৰিয়তে এই ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব পাৰিব। চাওঁ ভিডিঅ'টো। কাইনমাষ্টাৰৰ ৱাটাৰমাৰ্কটো ৰিমুভ কৰিবলৈ হ'লে আমি এটা এপ ডাউনলোড কৰিব লাগিব, যিটো এপছ আপোনালোকে গুগল প্লে ষ্টৰত নাপায়। এইটো পাব অকল গুগল ক্ৰমত। গুগল ক্ৰম মানে হৈছে আপোনালোকৰ মোবাইলত থাকিব ক্ৰম, যিটো ৰঙা, নীলা, হালধীয়া কালাৰৰ থাকে। একেবাৰে দেখিব যে মোৰ ইয়াত দেখাইছে যে গুগল, লেফ্ট চাইডে একেবাৰে ওপৰত গুগল, মাজত আছে ক্ৰম, ৰাইট চাইডে আছে জিমেইল, মাজত ক্ৰমত আপুনি অ'কে কৰিব লাগিব। অ'কে কৰাৰ পিছত ইয়াত আপুনি চাৰ্চ কৰিব লাগিব, যিটো এপছৰ নাম হৈছে এচি মাৰ্কেট। এচি মাৰ্কেটৰ জৰিয়তে আপোনালোকে কাইনমাষ্টাৰ ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব পাৰিব। এচি মাৰ্কেট, ACMARKET, এচি মাৰ্কেট ইয়াত দেখাই দিছে। এচি মাৰ্কেট আপুনি চাৰ্চ কৰাৰ পিছত দেখাব একেবাৰে ওপৰৰ ছাইডটোত ক্ৰিকেট এপছ, গেমছ মেড ফৰ এণ্ড্ৰইড। এই ছাইটটো আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত দেখাব যে ইয়াত এটা মোবাইলৰ ভিতৰত আছে এচি মাৰ্কেট। এইটো হৈছে এচি মাৰ্কেট এপছটোৰ চিম্বল। তাৰ ওপৰত দেখাইছে যে ডাউনলোড নাও আপুনি ডাউনলোড কৰিব লাগিব। তাত অ'কে কৰক, ডাউনলোড নাও। মোৰ মোবাইলত অলৰেডি এচি মাৰ্কেট ডাউনলোড কৰি থৈছোঁ। আপোনালোকক দেখাইছোঁ এচি মাৰ্কেট এপছটো। এচি মাৰ্কেট, এইটো হৈছে এচি মাৰ্কেট। এই এচি মাৰ্কেটটো ডাউনলোড কৰাৰ পিছত অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপোনাৰ ইয়াত কাইনমাষ্টাৰ চাৰ্চ কৰক। কাইনমাষ্টাৰ এপছটো চাৰ্চ কৰিব লাগিব। যদি আপোনালোকৰ আগতে কাইনমাষ্টাৰ এপছটো মোবাইলত আছিলে, তেতিয়াহ'লে সেই এপছটো আপোনালোকে ডিলিট কৰিব লাগিব বা আনইনষ্টল কৰিব লাগিব। আনইনষ্টল কৰাৰ পিছত এচি মাৰ্কেট অ'পেন কৰক। অ'পেন কৰাৰ পিছত ইয়াত কাইনমাষ্টাৰ বুলি আপোনালোকে ইয়াত দেখিবই বা চাৰ্চ কৰিব। চাৰ্চ কৰিলেও পাব কাইনমাষ্টাৰ চাৰ্চ কৰক। কাইনমাষ্টাৰ এপছটো আহিব। এপছটো অহাৰ পিছত ডাউনলোড কৰক, ইনষ্টল কৰক, এলাউ কৰক। এলাউ কৰাৰ পিছত আপোনাৰ মোবাইলত কাইনমাষ্টাৰ আহি যাব। আহি যোৱাৰ পিছত আপোনাৰ কাইনমাষ্টাৰ এপছটো অ'পেন কৰক। অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত এতিয়া চাওক যে আগতে যিটো ৱাটাৰমাৰ্ক আহিছিলে মেড উইথ কাইনমাষ্টাৰ ভিডিঅ'টোৰ ওপৰত, এইটো আহিছে নে নাই। 16:9 চব মই এটা বেকগ্ৰাউণ্ড দি দেখাইছোঁ, ভিডিঅ' এটা বনাই দেখাইছোঁ আপোনালোকক। ব্লু দিয়ক, য়েল্ল' দিছোঁ আৰু এটা হোৱাইট দি দিছোঁ। দিয়াৰ পিছত ভিডিঅ'টো প্লে কৰিছোঁ। প্লে কৰাৰ পিছত দেখিছে যে আপোনালোকে ইয়াত মেড উইথ কাইনমাষ্টাৰ যিটো ৱাটাৰমাৰ্ক, সেইটো ইয়াত দেখা দিয়া নাই। এতিয়া হৈ গৈছে। আপোনালোকে নিশ্চয় গম পাইছে ৱাটাৰমাৰ্কটো কেনেদৰে ৰিমুভ কৰিব পাৰি বা আঁতৰাব পাৰি। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক। আৰু মই ধুনীয়া ভিডিঅ' বনাইছোঁ, আপোনালোকক দি আছোঁ। আজিলৈ সমাপ্ত। ধন্যবাদ।